আজি মই হাউলিলৈ যাম কাৰণ তাত 97 সংখ্যক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ চলি আছে। তো শেষলৈ ভিডিঅ'টো চাই থাকক। আৰু এতিয়া গাড়ীত উঠিলি ৰ'ব কাৰণ গাড়ীখন হৈছে বাছ। তো বাছত যাম আমি। তো এতিয়া বাছখন ষ্টাৰ্ট দিছে লাহে লাহে আৰু এতিয়া আগলৈ গৈ আছোঁ। আৰু এতিয়া হাউলিৰ মেইন চকটো পাই গ'লোঁ ৰ'ব। আৰু ইয়াৰ পৰা 1 কিলোমিটাৰমান আছে। তো 1 কিলোমিটাৰ আমি বুলি গৈ আছোঁ খোজকাঢ়ি। আৰু চাওকহে ইয়াত ৰাস্তা ঘাটবোৰ ইমানে বোকা পানীৰে আৱৰি ধৰিছে কাৰণ যোৱা কালিৰে পৰা ইয়াত ধাৰাসাৰ বৰষুণ দিছিল, সেইবাবে মানুহো কম। আৰু এতিয়া আহি পালোঁ ৰাস মন্দিৰটো মেইন। তো ভিতৰলৈ যাম, এটা সেৱা কৰিম। তো চাই থাকক শেষলৈ ভিডিঅ'টো। এতিয়া মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ, তো সেৱা কৰিম। তো মন্দিৰৰ ভিতৰত মই জীৱনৰ প্ৰথমবাৰৰ বাবে আজি সোমালোঁ। আৰু ইয়াত বিভিন্ন ধৰণৰ মূৰ্তিবোৰ দেখুওৱা হৈছে, তো চাই লওক। আৰু ইয়াত দেখুওৱা হৈছে বসুদেৱ আৰু দৈৱকীক কেনেদৰে কাৰাগাৰত বন্দী কৰা হৈছিল। তো চাই লওক এইটো দৃশ্য। আৰু ইয়াত ৰামায়ণ আৰু মহাভাৰতৰ দিয়া আছে, মানে দৃশ্যটো কেনেকৈ কি কৰিছিলে। আৰু হনুমানটো চাওকহে গাইজ, পুৰা আস্তি যেনহে লাগিছে। আৰু ইয়াত দেখুওৱা হৈছে ভাৰত মাতা, মানে আমাৰ দেশখন স্বাধীন হোৱাৰ আগতে কোনে কোনে মানে শ্বহীদ হৈছিল তাৰ মানে মূলা গাভৰুৰ পৰা কনকলতালৈ সকলো দৃশ্য ইয়াত দেখুওৱা হৈছে, চাই লওক। আৰু ইয়াত দেখুওৱা হৈছে সংস্কৃতিৰ বৰ্ণাও যাত্ৰা। আৰু ইয়াত দেখুওৱা হৈছে শ্ৰীকৃষ্ণৰ প্ৰেমলীলাখন। তো কেনেদৰে শ্ৰীকৃষ্ণৰ প্ৰেমলীলা আছিল, তো তাকে এই দৃশ্যটোত দেখুওৱা হৈছে। আৰু পুতলাটো চাওকহে গাইজ। এতিয়া মেইন বজাৰত সোমালোঁ ৰ'ব, তো কাপোৰ চাবলৈ। তো চাই আছোঁ এইদৰে কি বস্তু কমতে দিয়া হৈছে, কিন্তু আমাৰ বৰপেটাতকৈ ইয়াত বহুত কমতে দিছে এইবাৰ। তো ৰেট দাম চবতে লিখা আছে, 100 টকা, 150 টকা, 350 টকা, বহুত ধৰণৰ দিয়া আছে। আৰু এতিয়া ধঙা উলিয়াই এটা বস্তু খাওঁ ৰ'ব, মানে স্মক বিস্কুট। আৰু ইয়াত আহিলে খাদ্যটোৱে মেইন দিয়কচোন। আৰু এতিয়া খেলা এখন খেলোঁ ৰ'ব, 6টা বলৰ। তো কিবা পাওঁ, ভাগ্য ৰাখিলেহে পাম, দিয়কচোন খেলি চাওঁ। আৰু এই 6টা বলৰ যোনে যোনটো সংখ্যাত মাৰি দিওঁ, সেই গোটেইকেইটা যোগফল হয়। আৰু যোগফল কৰিয়ে যাৰ যোনটো পুৰস্কাৰ পায় লিখা থাকে, তো সেই পুৰস্কাৰটোৱে দি দিয়ে। তো চাই থাকক শেষলৈ ভিডিঅ'টো। আৰু এতিয়া পুৰস্কাৰটো পাই গ'লোঁ ৰ'ব, কাৰণ সৰু বস্তু যদিও মনটো কিবা এটা ভাল লাগিছে। আৰু এয়াই চাওক নাগৰদলা। আৰু নাগৰদলা বুলি ক'লে মোৰ এটা সৰু কথা মনত পৰে, সৰু কালৰ কথা। মই একবাৰ সৰু থাকোঁতে এই নাগৰদলাখন উঠিছিলোঁ, আৰু উঠি থাকোঁতে মই ভয়তে পেটত মুতি দিছিলোঁ, গমকে নাপালোঁ। আৰু এতিয়া ডাঙৰ হ'লোঁ, তো এতিয়া বেছি ভয় নালাগে। আৰু ইয়াত সৰু ভাইটি ভণ্টিবিলাকে ইয়াত মানে চলাই আছে নাও। অ' ভাইটি চাবা, পৰি যাবা। আৰু এতিয়া সোমালোঁ ৰ'ব বিদুৰ ভাই ৰেষ্টুৰেণ্টত। তো এতিয়া পৰঠা এখন ল'লোঁ। তো এতিয়া পৰঠা চৰঠা খোৱা হৈ গ'ল, আৰু যিহেতু শিখৰ নাখাওঁ, তো সেইবাবে এখন মিঠা পান খাম বুলি ভাবিলোঁ। তো মিঠা পানৰ দোকানত আহিলোঁ আৰু এখন মিঠা পান বান্ধি ল'লোঁ ৰ'ব। আৰু এতিয়া ঘৰ আহি পালোঁ।
তো আজিৰ ব্লগটো এইখিনি আছিল দিয়ক তে